হাই পাৰ্টনাৰ, কেনে আছে আপোনালোকে চবে? ভালে আছে কিজানি? আজি আমাৰ ইয়াতে বহুত বৰষুণ দি আছে, চাব পাৰিছে কিজানি আপোনালোকে। এই দুনিয়াৰ বৰষুণ। আজি মাংস নিব আহিছোঁ মই। এই দাদাটোৰ তাৰ পৰাই নেওঁ আমি, যেতিয়াই নেওঁ। এই মাংস কাটি আছে, বতৰটো পূৰা ঠাণ্ডাটো। এই ধুনীয়া হাঁহি দিছে একেবাৰে দাদাই, দেখিছে। এই বাইদেউ এজনীও আহিছে আপোনাৰ, একদম পূৰা বৰষুণ ঠাণ্ডা ঠাণ্ডা বতৰৰ কাৰণে মাংস খাওঁ লাগে না, সেইকাৰণে খাব লাগিব। এই বৰষুণ মাৰি আছে, ময়ো যাবই পৰা নাই, ৰখি আছোঁ এতিয়াও এনেকৈ। ঘৰত সোনকালে যাই পালি আৰু বনাব দিওঁ, বনাই খাই লৈ আৰু বাগাৰ দি থাকিম আৰু। ঠাণ্ডা বতৰ কাৰণে মাংসৰ প্ৰয়োজন তাকেইটো। এই দাদাটো বহুত কষ্ট কৰি আছে, তেখেতৰো বহুত কষ্ট হয়। এইবিলাক কৰি এনেকৈ বৰষুণত ৰাতি এইবিলাক চব চাফা কৰিব লাগে। এই কলৰ টাইলছ আৰু বাচন পত্ৰগিলা চব চাফা কৰি থৈ যাব লাগে। তেখেতৰো বহুত কষ্ট হয়, আৰু মানুহজন বহুত জেনুইন মানুহ। তেখেতৰ মাংস আপোনাক যেনেকৈ লাগে সেনেকৈ দিয়ে। আপোনাৰ তাৰমানে কোনোদিনে আপুনি বেইমানি নকৰে। কিছুমান আছে আপোনাৰ বহুত বেইমানি কৰে। এই দেখছে, আৰু কাষ্টমাৰ আহি আছে। আজি ঠাণ্ডা বতৰৰ কাৰণে চব মাংস খোৱাৰ কাৰণে আৰু। আজি মাংস খোৱা বতৰ এনে কি দাদা? দিয়ক তেতিয়াহ'লে ৰাখিছোঁ আৰু, কমেণ্টত জনাব আপোনালোকে।